morning guys, again we are back our YouTube channel AM Vlogs. আকৌ এটা নতুন vlogৰ স্বাগতম জনাইছো guys। আজি মই মানে কত যা মানে প্ল্যান নাই, প্ল্যান মানে কত যা ফুৰবা যা না মই কালি যাম কবাত, মানে মই মাইছি যাম কালি, মানে আজি এটা খানা খাই দাও। আৰু দুটা লগৰ মানে পৰীক্ষা আছে, দুটা মানে কোন কোন এই দুটা এটা হল ওয়া আন্ডাৰ হৈছে হয়, এটা এইটো হল দেৱ, এইটো নিন্ময়। কালি এটা মানে ফাইনেল পৰীক্ষা আছে, কেনে প্ৰিপাৰেচন কেনে পঢ়াৰ এই সব পইচা তই এৰি ঠিকে আছে ঠিকে আছে গেছাৰ লগত আছে আমাৰ মানস দা। মানস আমি চাৰটে খাম খানা, চাৰটে মানে খানাটো হ'ব মোৰ ঘৰতে, এইটো মোৰ ঘৰ, এইটো এফালে মানে ফুল এৰিয়া বতাহ আহি থাকিব, এনেকৈ ফেন নাই লাইন নাই নে মানে লেট্ৰিনটো মানে এনেকুৱা, দমকলটো তাৰ এনেকুৱা। বাকী ঘৰটো দুই কেতিয়াবা দি দিবি। এতিয়া বেছিকেলি চাফা কৰি আৰু বজাৰ কৰি আহোঁ, ইহঁতক চাফা কৰি আমি বজাৰ কৰি আহোঁ, লগ পাই আছোঁ বজাৰ। ভাবলো চাত খোজকাঢ়ি আহোঁ, জিউচ মই দিছি আজি পুচি এই গছ চেং চেঙি গেছি বেয়া পুচি দে। আৰু 1 কিলো মাংস ল'লো, যাব 7টা মানুহ 1 কিলো আৰু যাই আছোঁ আমি। এতিয়া আমি কি কৰিবি? এতিয়া বস্তু যোগাৰ পানী মানে সৰু দেখো এতিয়া আমি মাংস আনিলোঁ, তাৰপিছত মিক্স ভেজ এখন বনাম, এইগিলা বস্তু কুটি কিনি 6টা এখন জ্বলাব লাগিল। ধনী তই মিন্ময় দমদমত গেল, এই দেৰবাক হৈ গেল, মানুহটো নহয় গেল, এনেকৈ হ'লে কেনেকুৱা হ'ব? খানা খাব আহিছে তাতে খানা খাব আহিছি, চব্জি ঘৰে আৰু এটা সাজু গেছি, সাজু যে কিবা কৰছি সি গম নাপাওঁ। আজকে মানে ধুই মেলি আনিম, মানে মই ডাইৰেক্ট জুই জ্বলাম, বহি দিম, খাই দিলি হ'ল। দে গাইছ লগ পাই আছিলোঁ ঘৰত কুটিম মানে। আৰু এফালে গেলি পথাৰ এখন ভালেই, ঠিকেই। কেনে লাগছে মোৰ ঘৰ? জাগা কেনে চাওঁ হা? মোৰ ঘৰটো কেনে লাগছে? ভালেই লাগছি তোৰ ঘৰটো, বেয়া লাগে নাই। মোৰ ঘৰত আহিলে ভিজা লাগে না, সেইকাৰণে যোনে না ভিজা লাগে নেকি? কি এটা বিতে মোৰ ভিজেখন ভিজা গেটত দিয়া আছে দেখোন। বঢ়িয়া দেই, বঢ়িয়া দেখাইছে চব। ময়ে ভিডিঅ' চলি আছে, কিবা কবি নেকি? কি তই কলিও নুশুনি নহয় গাইছ। ফাৰ্ষ্ট এগিলাখান কাটি লওঁ নে কি অংকুৰ দা? বিন কাটি কেনে আহিব লাগছি ধুই মেলি তাতে যাম, তাতে যাই চলিকা পুৰা জুই ধৰি দেৱ বাবু। কেৰাহীত তেল দি আছে, ভাজাৰ তেল মানে মিক্স ভেজৰ তেল দি আছে। ইয়াতে ভাজা পিঁয়াজ, ইয়াতে আছে মাংস, এইখিনি গাইছ মাংস 1 কিলো মাংস 7টা মানুহ বঢ়িয়া হৈ যাব। শুনি এই পানী আছে, এই লগত আছে নিমখ আছে। ভাতটো মানে প্ৰেছাৰ কুকাৰত বহাই দিব, সেইকাৰণে এতিয়া আৰু সেই কৰা নাই নে এতিয়া ভাজানটি বহি লওক। ভাজানটো বনাবি পাই? বনাম না, বনাওঁ দেই দে গাইছ, ভাজাখন দি বনাওঁ চাই হওক। গাইছ হাতৰ পৰীক্ষা কাম কৰছো তই কিবা পানী মাৰি দি এতিয়াতো নকওঁ, এতিয়া পানী মাৰিব দিছি দেখছি। আৰু চেৰা চেয়াৰ তই যে খান আনিছে হা, তই চেৰা খান আনিলিকে নাই ঘৰত দেখছি চেৰা খান না দে সদায় ডাঙৰক সন্মান কৰে, গম পাইছে না? ই ডাঙৰ সন্মান কৰা হৈছি ৰ। মই যেতিয়া গধীয়া বনাই থাকচোন গৰমত জুই ধৰিবি নিজে, কিন্তু বেয়া যিমানে বনাই দিবি কি লাগে তো ভাঙালি বহাই হ'ব সেইখিনি মাংস বহাই দিম। গাইছ ভিডিঅ'লৈ কেনে হয় ক'বচোন। খানা বনাই আছে, লাইক কমেণ্ট মানে ভালকৈ কৰিব, অলপ ভাল লাগে নে মৰম কৰিলে গাইছ, সেইটো ক'ব খুজি আছোঁ। কি ক'ম তে মাজতে মাতে শুনে নাপায়, মই পাইছোঁ না নাই আৰু তো হোৱাই নাই নেকি?
ৰিল মানে ইনষ্টা পোষ্ট কৰিব গৈছে কালি পৰীক্ষা আজি খানা বঢ়িয়া অ' হোৱা নাই কি বাইদেউ ক'লো এক বস্তা পানী লৈ আহ মই কি বস্তা আহ এক বটল ডাঙৰকৈ পানী লৈ আহ ডাঙৰ বটলত এইবাৰ আমাৰ অংকুৰদা অলপমান ৰান্ধনি হৈ গৈছে নে কি অংকুৰদা হোৱাগে নাই হোৱা নাই মস্ত জুইত তাপ অনুভৱ কেনে অনুভৱ ভালে বঢ়িয়া অনুভৱ বঢ়িয়া জুইটো কেনেকৈ লাগিছিল ভাজা নি বনাই লৈ পাই আছোঁ ভাজা খাওঁ দেই এই মাংসৰ কাৰণে এইবাৰ তেল দিলোঁ ইয়াতে আৰু এই ভাজা আমাৰ হৈছে কমন চেঞ্চেই নাই ঘৰৰ লগত ভাজাখিনিত এই চাওঁ গাইছ এই ভাজাখিনি পিঁয়াজ ভাজা হৈ গ'ল পিঁয়াজ ভাজা যেন দি আছে মাংসটো আলু আৰু মাংস মানে একেলগে যাওঁ গাইছ ই জানে এই ৰান্ধনি আলুৰ মাংস একেলগে দিছিলে বেলেগকৈ বনাবি নেকি আকৌ বেলেগকৈ নাযায় মাংস আৰু একে কথা এই গাইছ জুইটো দি থাকিলি হ'ল মাংস আগত দিয়া পিছত দিয়া যি নহওক মছলাখিনি দিবি মাংস এখন হৈ যাব আৰু সোৱাদ হ'ব জানিবি খালি এতিয়া মাংস সোৱাদ হ'ব সৎকাই বনি জেংকাই বনোৱা অ' বিলাহী কিন্তু কয় চাউতকৈ বিলাহী লৈ বিলাহীয়ে ফ্ৰিজত বিলাহীখিনি গাইছ আমি খানা খালি কিবা নক'বা নহয় পাহৰা যাবই আৰু ভালন্তি ভাবে মোক কোৱাচোন গৰম কোৱাচোন ধৰবলৈ এহঁতেও খানা খান পাই গৈছি দেই এনেকুৱা যাওঁ এই মাংস ৰ'ব বুজা হেৰি ৰান্ধনি বুকপে আহে বনাবা হেৰি এটা কথা ভাবিছোঁ মাংস বনাই আছে গাইছ খৰি আনিছোঁ দেই কাৰোবাৰ কাষতে খৰি আছিল মানে ডিজেল খৰি আনিছোঁ ডিজেল দি মানে ভাজা হৈ গ'ল আধা পূৰা এতিয়া সেই ডিজেল দি হেৰি হৈ যাব মাংস হৈ যাব ভাতটো বহাই দিছে নে প্ৰেছাৰ কুকাৰত হৈ যাব বনাইছি কোনে যি ধৰিছিলোঁ মই কোৱা নাই ধৰা বুলি বঢ়িয়া দেই বঢ়িয়া বঢ়িয়া মুচ এই চাইটাই গাত মুচটো ক'লে কাপোৰ আনিও ক'লে মই মুচো ৰ মোৰটো বগা নেকি এটো বেলেগ বঢ়িয়া আমাৰ ক'লে লেতেৰা হ'লি লেতেৰা এটো লেতেৰা হ'লি বেলেগ আৰু মাৰিনে এইলে মাটি নিজে লাগাইছি আমি লগা নাই আৰু গাইছে পৰহি গৈছে বিয়া নদীৰ পাৰত গৈছোঁ ই নদীটোত নামছি তাৰপিছত মিনমক কৈছে চশমাযোৰ দলো মোৰ চশমা আছিল মই কৈছোঁ চশমা নেদবি তাৰপিছত কৈছে চপৰা দলো কি কৈছি মিনমক চপৰা মাৰি দিছি গোটাই এই ধুলীয়া চপৰা তাই এই এনেকৈ ধৰিছি এই গোটাই ধোৱা হৈ গৈছে এইগিলাখান চব বাবা বাবা চব ৰান্ধনি আছে মই কেমেৰাটো ওলাইছোঁ হয় মাংস দহবোৰ দাউছি কে গেছে মাংস এনে হৈ যাব বুলি বোলে মাংসবিলাক খালা বোলে কুকুৰী ঐ কুকুৰী বোলে মাংস খাইছিলে নাই দাও দে মাৰিলে হয় মই পেচাব কৰিব গৈছিলোঁ কৈছোঁ অ' অংকুৰ মাংস মাৰ অ' কি নাম হ'ল খাইছে নেকি অকলাই বঢ়িয়া দে বঢ়িয়া চাই ল'ম তোক দে কিবা কবি মাংস মাত্ৰ ঢালছি মাত্ৰ খাইছে নেকি একটা বোলে গৰম শান্তি দাগ দাল নেকি মই খাব পাৰোঁ মই কি জানো খাব ইচ্ছা গ'লে খাব পাৰি নহয় অঁ ধুচি মোৰ ঘৰটো দেখুৱাই দিয়া এবাৰ গছ ৰুই আছে যে এই গছ উলি আছে সেই নেকি তাকে এইটোৱে মোৰ ঘৰ বঢ়িয়াতে বঢ়িয়া মাংসটি বঢ়িয়াকৈ হৈ চাই ভাতটো বহাই দিছোঁ ভোক লাগছে মোৰ বিদ্যা কৈছোঁ পুৰা অহা নাই চাহ অহা নাই মই চাহ আছোঁ দিছোঁ কি মিছা ক'লেনো কি হ'ব আজি যিগো ধৰণে বহুতে মিছা কথা কয় খালি চাহ আনা মই সুধি গাই খাবা কোনে হাক দিছি লাগবো সেই গুণ্ডি বিশেষ আকৰ্ষণ আমাৰ গুণ্ডে ৰ কি এই কেপলাকে গুণ্ডে কিবা কবি ঘোঁৰামাৰাটো নামটো কি আছিল ঘোঁৰামাৰা ঘোঁৰামাৰা নামটো কি আছিল ক'ব লাগিব তই যে কৈছোন দে কৈছোন ঘোঁৰামাৰাৰ নাম কি আছিল জানা এই ক'ব ৰ ক'ব লাগিব যি তই সেইকাৰণে নাজানো পাহৰি গৈছোঁ কি পষ্টি যাওঁ কি হ'ল কি গুড্ডা আঞ্জাখন এতিয়া নাই দিছোঁ হৈ আছে অ' কালতে কথা পাতি আছা গুড্ডা হা গাৰ্লফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড অঁ ওৰে এফালে
গুৱাহাটী চাইড দেখি বম মাৰি আছে কোনে বম মাৰিছি আকৌ না গাৰ্লফ্ৰেণ্ড নাই না একবাৰ কথা পাতিছিলোঁ খাবৰ লগত গাইজ গাৰ্লফ্ৰেণ্ড আকৌ নাই যি বম মাৰে মাংস সেই মিট দিছিলি মিট দিয়া নাই তু হি মেৰা মিট হে কালাৰ চাক গাইছ মাংস গাইজ কেনে হৈছে কালাৰটো চবি তু হি মেৰা মিট হে কালাৰটো ঠিকে আছে ৰ যদি সদ নহয় তো তে দিম মিস্ত্ৰী মাংস মিস্ত্ৰী মজু তিৰি মাংস মিস্ত্ৰী বুলি কৈছোঁ মই সদ নহ'লে দিম ঠিকে কালাৰটো ঠিকে আছে এক পিচ দিবিনে খাবা ভাজা মাংস হা আগে ৰৈতে কি হাইয়া নাখাওঁ দে হ'ব নিউ ন তই তাতে খাবা নাখাওঁ দে নাখা এনে কৈছোঁ দে দে গাইছ কৈছোঁ খাবা নেদে সৰু দাদাকটো গম পাই নেদে নেদিল ক'ৰ পৰা খাবি আৰু পানী ঢালিব দিছে জিকে ঘূৰি আছা দেখোন বোলে পানী সোপাকে ঢালি আছা তই হা হা পানী খান দে পাৰাছ জোল বনাইছে দে এখন পাৰাছ জোল গাইছ ৰাইছ পাৰাছ জোল খাই আহ পৰেছ আহ পাৰাছ জোল বনাইছে হা পৰে যাক মাতছা পৰে যে মাছো পাৰাছ জোল কইনো পাৰাছ জোল সংখ্যা বনালি মানে কথাটো এনেকুৱা পাৰাছ জোল খাবা আহিছে তই ই বনাইছে পাৰাছ জোল খাবা আহিছে মাংস বৈ দে ইয়াতে গাইছ মই দাড়িকেইটা লাগছি কাৰণে লাগছি ন হা গুড্ডা কাটছে ভালে হৈছে হলৰ গাইছ হবা হৈছে আৰু এই উঠাই লাগিছে হা পানী হেলো তাত জোলন দিকে দিছে আলু এক পিছো দি আলু এক পিছো দি এই পিছ মাংস দিয়া খাওঁ পিছ দি খাওঁ আকৌ নাই দিয়ে দিয়া আকৌ নাই দিয়ে কোনো নাই দিওঁ এই পিছ চাকি কেনে পিছত খাবি দেচোন যা হাতেদি কি খাবি খা ইউ এছ এ সৰু বাবুটো সি খাবি না তই সি নাখাওঁ বুলি কৈছে দেখছে খাব দি গাইছে সৰু ছোৱালীক দেখছে নাই কেনেকা হেৰি কৰিছে দেখাব দে দি কি লাজ নহয় মানে এক পিছ মাংস দুই পিছ মাংস সি সৰু চুলি খাব নাংগে হা হচন সৰু চলি খাইলে ডাঙৰ চলি খাই দেখা দেখো দে হ'ব দে গাইছ দে খাই লওঁ ৰ গাইছ মাংস খান হয় এতিয়া ইয়াৰ গাইছ সঁচাই লাজ নাই এই নিৰদাই দেখছি কি অহাত দেখছি আকলা আকলা কি বঢ়িয়া বহি লৈছি খাই কেনে দিছোঁ দে গাইছ চাই লওঁ দিছো দে মই আকৌ খা নাই নাই নাখা মই নাখা মই আলু নাই তই খা দেখছি গাইছ মাংস নাতে সি আলু জোৰ কৰি কৰি দিছি এটা ফোন হৈছে দে কোনে এই হেৰি আৰু এতিয়া এইখন কৈছে তই মৰি কেনা যা তই ৰাতি গে ইয়াত থাকি গাইছ গাড়ীখন নাপালোঁ খোজকাঢ়ি গৈছোঁ এই পাঠিয়া এই ভাটি পেলাই আহিবি এই তোৰ গা চা ধুই আহিবি দে গুড্ডা কেনে আছে হা এই আৰু মাংস লৈছি এই গাইছ হয় লৈছি দেখছেনে ই মানে কি অহাটো ই লৈছে তই মিছা কথা এইগিলা নকবি কেনে আহিছি গৌ সৎ সৎ কেনে আহিছি বিদ্যা কৈছোঁ ভাল হৈছে মাক কচম কৈছোঁ ভাল হৈছে দে বিদ্যা জ্বালা নাই সঁচাই কয় নে মিছে কয় আৰু তোৰ মই সন্দেহ হয় গাইছ ভাতা নাই আনবোৰ অলপ বস্তু দে গাইছে সেইবোৰ পাই কষ্ট নে মোৰ ৰান্ধনী মানুহ অলপ কষ্ট হয় আমাৰ নে কি গুড্ডা কষ্ট হয় বহি ভাত বনাইছে আৰু কি লাগে ভাত বনাইছে খাচিয়াতো পাৰা মাংস জোল কি মাল দেখছি আহি খাই বই পাৰাৰ মাংস জোল বলে খাৱাই নাই তই খাৱাই নাহি আঞ্জা দিছে ভাজা মাংস নিদিলি এই গোটাই দিলি কেঁচা মাংস লাগে ৰ অলপ বেছি কিবা আৰু গাইছ আমাৰ এই মাংসৰ ফাইনেল লুক নে কি অংকুৰ এই ভাত বাঢ়া হৈ গ'ল আমি এতিয়া আমি খাওঁ ভাত বাঢ়া হৈ গ'ল তোমালোকে আহিব নিজে নিজে লৈ লোৱা
কেনাই দিছোঁ মা কথা বঢ়িয়া আছি জ্বালা কম হৈছে অলপ মিঠা মানে মিডিয়াম আৰু মই মানে কেনে দেৱে পিঁয়াজ চিয়াজ অলপমান মিঠা অলপমান ফ্লেভাৰ এটা আহে না গাইছ ফ্লেভাৰৰ কাৰণে মই চব বস্তু মাংস নিসিজবো এই জুইত মই যি ধৰিছি না সেইখিনি দিছি দে গাইছ এফালে পানী বাবা লাগি চলি আছে বঢ়িয়া আছে গাইছ খাই লৈ লগ পাই আছোঁ ঠিক আছে গাইছ তো গাইছ খোৱালো হৈ গ'ল বঢ়িয়া লাগছে খানাখান মাংস চিম্পুল হা এই কদমৰ পাত আছে খা কিবা এটা ক'বা আহিলি কিবা পাণ লাগব কিবা তামোল লাগব নিমখ খিনি থাকিব ওচৰত থাকে মোৰ মুখ নিকি পঢ়ি যাব কিবা এটা কৈছিল ক'ব পাৰি দে মানে খাই লৈ বঢ়িয়া লাগিল চিম্পুল খানা আছিল ডাইৰেক্ট এখন মিক্স ভেজ আছিল তাৰপিছত মাংস আছিল আৰু ভাত ডাইৰেক্ট নেমু পানী আদি বঢ়িয়া লাগছে খানা খাই বহুত দিন মোৰ চালোঁ পৰীক্ষা হৈ গ'ল ভাল লাগছে খানা খাই এতিয়া চবেই বাচন চাচন নিলে অ' জোন বাচন তই ধুব লাগিব কিয় ধৰি নাজা নেকি আপুনি কিবা ক'ব ক'ব লগা মোৰ বিশেষ শব্দ একো নাই মুখখন কি ভৰছে চুপাৰ কিবা কবি নেকি একো নকওঁ এটা বাচন ধুই আছে অঁ ধোৱা নাই নেকি তই দিবি তই মই নৰো বাচন ধুবা এই নিমখটো নিমখখিনি কিবা কৰা দিয়া নিমখখিনি বেয়া হ'বতো এতিয়া বক্সটো আছে দেখো গাড়ী চিৰাং ঘৰকে যাই থাকোঁ ৰ মোৰ ঘৰটো মানে ঘৰৰ চিয়াৰ খান কোনে অ' চিয়াৰ খাৰ অলপ বহিবি নেকি এণ্টি যে ভিডিঅ'টো ঘৰতে গাইছ এণ্টি আছে ভিডিঅ'টো খানা বেয়া এনে ক'তো যোৱা নাই ফুৰিব এনে আৰু গাইছ যদি এনেকুৱা খানা খাব ইচ্ছা যায় কেতিয়াবা মোক কণ্টেক্ট কৰিবি ইনষ্টাগ্ৰামত মই বনাই পেলাই খুৱাম চবেই খাম যোনে যোনে খাব ইচ্ছা কৰা ইনষ্টাগ্ৰামত মেছেজ দিবি নহ'লে কমেণ্ট দিবি আমি খাম হৈ যাব হয়নে য়েছ সেই আজি ভিডিঅ'খন দিছোঁ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব বাই বাই ধন্যবাদ গুড নাইট লাভ ইউ